बिजनी विधानसभा बियाबनिफ्राय एनडीएनि बिजाथिया 1 लाख भोट मोनगोन। बिजनी विधानसभात आमी आगन्तुक दिনত 1 लाखर आमी टार्गेट राखिछु। कांग्रेसा कांग्रेसनि गेरेन्टी कार्डआव गावनिनो कार्डखौ गेरेन्टी होआ। तेलु गेरेन्टी की भेल निजर गेरेन्टी कार्डरे कोनो धৰণৰ हे नै निजर गेरेन्टी कार्डखनरे गेरेन्टी নাই गतिके रायजोगार की गेरेन्टी দিব। मन्त्री रन्जित दासआ बिजनीआव बिसायख'थि मावख' बेखेवदों। 1 नं क'क्राझार लोकसभा बियाबनि बिसायख'थि मावख' बेखेवनाय समाव मन्त्री रन्जित दासआ नुजाथियो। मन्त्री रन्जित दासआ खौरांगिरिनि सिगाङाव बुंदों दि एनडीएजों मदद होजानाय बिजाथि जयन्त बसुमतारिया बिजनीनिफ्राय 1 लाख भोट मोननो हागोन। कांग्रेसा कांग्रेसनि गेरेन्टी कार्डआव गावनिनो कार्डखौ गेरेन्टी होआ। सुबुंफोरखौ मा गेरेन्टी होनो हागोन? गेरेन्टीखौ सरकारासो होगोन। फैबाय थानाय लोकसभा बिसायख'थियाव मोन 12ल' नङा मोन 14 मासिखौ देरहागोन होनना मन्त्री रन्जित दासआ बुंदों। आरो आथिखालाव गोरोबथाया जोबोद मोजां होनना मन्त्री बिथाङा ओरैबायदि बुंदों। आमार केइबाटाও কাৰ্যসূচী আছে। এতিয়া আমি ইউপিপিএল এজিপি বিজেপিৰ কাৰ্যালয় আমি উন্মোচন কৰিছোঁ। কাৰ্যকৰ্তাসকলৰ সন্মুখত আমি সম্বোধন কৰিছোঁ। আৰু যেহেতু আমি বিজনী বিধানসভাত যোৱাবাৰ আমি ভোট পাইছিলোঁ 46,000 ভোট পাইছিলোঁ। 35,000 যেহেতু আমি পাইছিলোঁ ইউপিপিএল দলে পাইছিলে, গতিকে 81,000টো আমি নিশ্চিত ৰূপত পামেই। বিপিএফৰো যেহেতু কমল সিং নাৰ্জাৰীকে আদি কৰি যেহেতু বহু ব্যক্তি ইয়াতে যোগদান কৰিছে, গতিকে বিজনী বিধানসভাটোত আমি আগন্তুক দিনত 1 লাখৰ আমি টাৰ্গেট ৰাখিছোঁ। আৰু মই আশা কৰোঁ যে যি পৰিৱৰ্তন ঢৌ আহিছে, ট্ৰিপুল ইঞ্জিন চৰকাৰ, মোদী ডাঙৰীয়া চৰকাৰ, হিমন্ত বিশ্ব চৰকাৰ, প্ৰমোদ বড়ো চৰকাৰৰ প্ৰতি আকৃষ্ট হৈ বিটিআৰ অঞ্চলত সকলো মানুহ ধাৱবান হৈছে। অন্য দলৰ পৰা হয় ইউপিপিএল নহয়তো বিজেপি, আৰু অসমৰ অন্য প্ৰান্তক বিটিআৰক বাদ দি পেলাই অন্য প্ৰান্তত সকলোৱে ধাৱমান হৈছে, আপোনাৰ বিজেপিলৈ ধাৱমান হৈছে। গতিকে এইটো আচলতে মূলগতভাৱে এইজ্ঞান ধাৱমান হৈছে যে ট্ৰিপুল ইঞ্জিন চৰকাৰৰ প্ৰতি মানুহ আকৃষ্ট হৈছে, প্ৰগতিৰ প্ৰতি মানুহ সন্তুষ্ট হৈ পেলাই ইয়াতে ইউপিপিএলত জইন কৰিছে আৰু সমগ্ৰ অসমত বিজেপিত জইন কৰি আছে। আমি আনিব লগা হোৱা নাই, কাৰণ ভাৰতীয় জনতা পাৰ্টি বহুতে এটা পাৰ্টি বুলি ভাবে। আচলতে এইটো হৈছে মিছন। যেনেকুৱাকৈ এটা সময়ত আমাৰ মাত্ৰ 4 লাখ সদস্য আছিলে, পৰৱৰ্তী সময়ত যেতিয়া আমাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্যী সভাপতি আছিলে তেতিয়া 22 লাখ হৈছিলে, মই যেতিয়া সভাপতি আছিলোঁ 42 লাখ হৈছে। আজি আমি টাৰ্গেট ৰাখিছোঁ, আমি আগন্তুক দিনত 56 লাখ আমি সদস্য টাৰ্গেট ৰাখিছোঁ। এইকাৰণে ৰাখিছোঁ যে আমিতো বিজেপিৰ, মোৰ পৰিয়ালৰ পৰাতো বিজেপি নতুনকৈ নাহে। যদি যিসকলে বেলেগ দল কৰি আছে, মই 91ত পাৰ্টি কৰিছিলোঁ, মই বুজি পাইছিলোঁ। কিছুমানে হয়তো এইটোও বুজি পোৱা নাই, হয়তো কালি বুজি পাব পাৰে। গতিকে আমি সকলোকে সুবিধা দিছোঁ যে সকলোৱে যাতে নিজৰ মাতৃভূমিক সেৱা কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। তাৰে কাৰণেহে কংগ্ৰেছ যে হওক বা বিভিন্ন দলৰ পৰা আহি আছে, আৰু আমি তেওঁক স্বাগতম জনাইছোঁ। আমি আশা ৰাখিছোঁ যে আমাৰ যিটো পুৰণা মন্ত্ৰ এটা মই দিছিলোঁ যে নবীনক আমি সন্মান কৰিব লাগিব আৰু প্ৰবীণক আমি শ্ৰদ্ধা কৰিব লাগিব। গতিকে প্ৰবীণক শ্ৰদ্ধা যাতে নবীন কাৰ্যকৰ্তাই কৰে, আৰু আমাৰ যদি নবীনকো যাতে আমাৰ প্ৰবীণ কাৰ্যকৰ্তাই যাতে মৰম কৰে, শ্ৰদ্ধা আৰু মৰমৰে আমি আগন্তুক দিনত অকল 42 লাখ নহয়, আগন্তুক দিনত 56 লাখ কাৰ্যকৰ্তা আমি কৰাৰ কাৰণে প্ৰস্তুতি হাতত লৈছোঁ। কি গেৰেণ্টি কাৰ্ড তেওঁলোক গেৰেণ্টি কি ভেল নিজৰ গেৰেণ্টি কাৰ্ডৰে কোনো ধৰণৰ হে নাই, নিজৰ গেৰেণ্টি কাৰ্ডখনৰে গেৰেণ্টি নাই। গতিকে ৰাইজোগাৰ কি গেৰেণ্টি দিব? গেৰেণ্টি কোনে দিব? গেৰেণ্টি ট্ৰিপুল ইঞ্জিন চৰকাৰেহে দিব পাৰিব। আমি যিহেতু ৰাইজৰ হৃদয়ত আছোঁ, গতিকে আমি হৃদয়ত আছোঁ যিহেতু আমি গেৰেণ্টি দিব লগা একো নাই। আমাৰ ৰাইজে জানে এই ট্ৰিপুল ইঞ্জিন চৰকাৰে যিমানখিনি কৰি আহিছে, আজি যে এটা সময়ত নাৰিকল এটা যদি তিনপাতত পৰিছিলে বিটিআৰ অঞ্চলত, মানুহ চক খাই উঠিছিলে। কিন্তু 2014 চনৰ পিছত মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ৰাজনাথ সিং ডাঙৰীয়া নিজে আহি পেলাই, মই নিজে আহিছিলোঁ। 14 চনৰ পৰা আমি শান্তি প্ৰক্ৰিয়া আমি আনিছোঁ, আৰু এই শান্তি প্ৰক্ৰিয়া আনোতে সকলো জাতি জনগোষ্ঠী ধৰ্মৰ মানুহকে আমি শান্তিৰ বিৰাজমান দিবলৈ সক্ষম হৈছোঁ। গেৰেণ্টি সেইটোহে, গতিকে মুখেৰে কৈ গেৰেণ্টি নহয়, কামেৰেহে গেৰেণ্টি দিব লাগিব। এই 14 চনলৈতো আমাৰ চৰকাৰ নাছিলে। 14 চনত যিমানবোৰ মানুহ বিটিআৰত মৰিলে, যিমানটা ঘৰ অগ্নিকাণ্ড হ'ল, যিমানটা মানুহক গুলিয়ালে, তাৰ কাৰণে ৰেছপনচিবল কোনে? তাৰ কাৰণে ৰেছপনচিবল হৈছে কংগ্ৰেছ আৰু বিপিএফ। তাৰপিছত যদি মানুহে যদি কংগ্ৰেছ আৰু বিপিএফক যদি ভোট দিয়ে, মোৰতো ক'বলগীয়া একো নাই। ভাল আমি এতিয়াতো মানে কি হৈ গ'ল, এতিয়া মানে আগতে আমাৰ টাৰ্গেটটো মুখ্যমন্ত্ৰীয়ে কৈছিলে কি 11 কৈছিলে, 12 কৈছিলে, মই আগৰ 12 কৈ আছিলোঁ। কিন্তু মইতো আজি পুনৰ দোহাৰোঁ যে আমাৰ এতিয়া 14 টাৰ্গেট। আপোনালোকে আজিৰ দিনত ধুবিত খবৰ ল'ব, 771টা শক্তি কেন্দ্ৰ
আৰু শক্তি কেন্দ্ৰ মানে কি এটা শক্তি কেন্দ্ৰত 4টাকৈ বুথ আছে এটা বুথৰ লগত আছে আমাৰ প্ৰায় আছে 22গৰাকীকৈ পৃষ্ঠা প্ৰমুখ আছে অৰ্থাৎ 22গৰাকী লৈ পেলাই 88%ৰ এটা শক্তি 11টা বজাৰ পৰা ষ্টাৰ্ট হৈছে 1টা বজালৈ চলিব আৰু এইটো ইতিহাসৰ এটা ৰেকৰ্ড যে ধুবুৰী লোকসভা সমষ্টিত একেদিনাই 771টা শক্তি কেন্দ্ৰত যি পৃষ্ঠা প্ৰমুখ সন্মিলন হৈ আছে এনেকুৱা পৃষ্ঠা প্ৰমুখ সন্মিলন পূৰ্বতে হোৱা নাই গতিকে মইতো কওঁ যে আগন্তুক দিনত আমি ধুবুৰী লোকসভা সমষ্টিটো আমি জিকিম কাৰণ কিয় আমি যি কাম কৰিছোঁ ধুবুৰী লোকসভাত সৰ্বোচ্চ আমি PMৰ ঘৰ প্ৰদান কৰিছোঁ সৰ্বোচ্চ ৰেচন কাৰ্ড প্ৰদান কৰিছোঁ গতিকে প্ৰতিগৰাকী বিবেকবান সংখ্যালঘু মানুহে আমাৰ মিত্ৰজোঁটৰ AGPৰ আমাৰ জাভেদ ইছলামক হাতীৰ ছবিত ভোট দিব